চেনেলটোলৈ ফ্ৰিজ এটা কিনিলোঁ তাৰে আনবক্সিং কৰিলোঁ আপোনালোকৰ আগত খুলিলোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ বেলেগ একো নহয় কম দামী ফ্ৰিজৰ মানে মই চাইছিলোঁ ইউটিউবত স্পেচিয়েলি তেনেকুৱা মানে ভিডিঅ' নাই আৰু ৰিভিউ চিভিউ ভালকৈ নাই সেইকাৰণে ভাবিলোঁ বোলে যিহেতুকে এটা মানে বাজেট ফ্ৰেণ্ডলি ফ্ৰিজ এটা লৈছোঁ চ' আপোনালোককো অলপমান ইয়াৰে কথা কৈ দিওঁ মই হায়াৰ কোম্পানীৰ ফ্ৰিজটো লৈছোঁ এইটো ফ্ৰিজ মই আপোনাৰ এমাজনৰ পৰা লৈছোঁ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চলি আছিল 10,900 পাইছোঁ ডিছকাউণ্ট কৰি পেলাই HDFC বেংকৰ ডিছকাউণ্ট চলি আছে আজিও আছে আজি লাষ্ট চাগে চ' আপোনালোকে কিনিলে কিনিব পাৰে ধুনীয়া ফ্ৰিজ একদম মই ফটোত যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ চ' তাতকৈ মই ভালেই পাইছোঁ ইউজাৰ ৰিভিউটো কেনেকুৱা হয় সেইটোতো মই অনাৰশ্বিপ ৰিভিউটো আপোনাক পিছলৈকে দিম মই কিন্তু ভাল ফ্ৰিজ 10,900 টকাত আপোনাৰ 4 ষ্টাৰ ৰেটিং আছে ষ্টিল লুক আছে ষ্টিল নহয় আৰু প্লাষ্টিকে কিন্তু ষ্টিল লুক আছে তাৰপিছত আপোনাৰ বাকী আপোনাৰ 130 ইউনিট পাৰ ইয়াৰ আছে 10 ইয়াৰৰ আপোনাৰ ৱাৰেণ্টি হ'ব কম্প্ৰেছৰত 1 ইয়াৰ প্ৰডাক্ট ৱাৰেণ্টি হ'ব আৰু ৰিভিউ চোৱা মতে এনেকুৱা লাগিছে যে আইচিংটো বা ঠাণ্ডা কৰা টেকন'লজিটো ভাল ইয়াতে আৰু ৱেবছাইটটোতো আপোনাৰ ইমান মানে বেলেগ ফ্ৰিজবিলাকৰ যে ওলাই থাকে কাৰ চাৰ ইমান একো এইবিলাক নাই ভালে লাগিছে তেওঁলোকে আকৌ এমাজন কিনা হিচাপে অনলাইন কিনা হিচাপে বহুতে ভাবে অনলাইন কিনিলে দিগদাৰ হয় কেতিয়াবা হ'ব পাৰে নহওক কিন্তু এতিয়ালৈকে একো ডেণ্ট মাৰ্ক নাই বা এনেকুৱা একো দেখা নাই মই এইটোৱে কথা বাকী আৰু আহকচোন ভিতৰটো চাওঁ কেনেকুৱা চবে সকলোৱে সুধি থাকে মানে কম দামী ফ্ৰিজৰ কেনেকুৱা হয় পাৰফৰ্মেঞ্চবিলাক চ' সেইকাৰণে চালোঁ আৰু ভাল লাগিছে কিন্তু এনে খুলি চাওঁ ৰ'ব ভিতৰটো দেখাই দিছোঁ মই আপোনালোকক ইয়াতে আপোনাৰ ভিতৰটোতো আপোনাৰ গ্লাছটো টাফেন গ্লাছ আছে ইয়াতে ৱাইড ষ্ট'ৰেজ নাই এইটো আপোনাৰ ভেজিটেবল বক্স এগ ট্ৰে ৱাটাৰ বটল হল কৰা জেগাটো এনাফে আছে ভালে আছে চ' 10,900 লৈছে মোৰ আপোনালোকে কিনিব পাৰে ওচৰৰ পৰা দেখাই দিছোঁ আৰু মই একো অসুবিধা নাই ফ্ৰিজটোত বিশেষ এইখিনি চাব পাৰে ঠিক আছে বাকী এইখিনিয়ে এতিয়া মই এইটো আৰু ইনষ্টলেশ্যনৰ কোনো ৰিকুৱাৰমেণ্ট নাই প্লাগ এণ্ড প্লে আপোনালোকে ডাইৰেক্ট 16 এম্পিয়াৰ কাৰেণ্ট পইণ্টত লগাব ফ্ৰিজ চালু হৈ যাব বাকী মই যেতিয়া ইয়াৰ ওপৰত নেক্সট ভিডিঅ' বনাম আপোনালোকৰ এই পিচটো চাওক আপোনাৰ কোনো ৱাইড মেচি টাইপ নহয় ধুনীয়া আপোনাৰ মানে কভাৰ দিছোঁ চব মই নেক্সট যেতিয়া ভিডিঅ' বনাম আৰু তেতিয়া অনাৰশ্বিপ ৰিভিউ এটা বনাম তেতিয়া আৰু আপোনালোকক ক'ম ঠিক আছে বাৰু ধন্যবাদ